নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি গৈছোঁ এটা সৰু চাইকেল ৰাইডত। আমি যোৱা এই জেগাকণক বৰপথাৰ বুলি কয়। জেগাটোত আহি ইমান ভাল লাগে যে এই জেগাটোৰ চাৰিওফালে নহয় বতাহে মাৰি থাকে, এনিটাইম ইমান ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি থাকিব। আমি অকণমান চিনেমেটিক শ্বট লৈ অকণমান আগলৈ যাম এতিয়া। গাইজ, ব্লগটো চাই ভাল পাইছে যদি ব্লগটো লাইক কৰি দিয়ক আৰু চেনেলত নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। থাকি আমি ওলালোঁ ঘৰলৈ যাবলৈ। ঘৰলৈ যোৱা অলপ শ্বৰ্টছ আপোনালোকে চাই লওক। গাইজ, আজিৰ ব্লগটো ইমানতে এণ্ড কৰোঁ। ব্লগটো চাই ভাল পালে যদি ব্লগটো লাইক কৰি দিব আৰু চেনেলত নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।